আৰু আপোনাৰ যদি চেনেলটো ভাল লাগিছে কমেন্ট কৰিব, শ্বেয়াৰ কৰিব আৰু যাম বৰমাহঁতৰ ঘৰত জেঠীমা গৈছে আগত চাউল বিটা বৌ ওচৰৰে বৌ মোৰ লগতে থাকে মিক্সিত মাৰি ল'ব লাগিব নিশা লাইফষ্টাইল চেনেলটোলৈ স্বাগতম জনালো আৰু ভোগালী বিহু আহি আছে সকলোৱে জানে আৰু বিহু তাৰ মানে পিঠা লাৰু এইবিলাক সকলোৱে বনায় আৰু ময়ো আজি বনাম তো সেইকাৰণে ভাবিলোঁ আপোনালোকৰ মাজলৈ এটা ব্লগ লৈ আহোঁ তো আজি সান্দহ আৰু পিঠা লাৰু এইবিলাক বনাম তো আপোনালোকেও চাই থাকিব এয়া মোৰ কাষত বৌ আছে আপোনালোকক ভোগালী বিহুৰ শুভেচ্ছা জনালো যদি এটাও কিবা পাৰ্ট ভাল লাগে তেতিয়াহ'লে প্লিজ চেনেলটো লাইক আৰু এণ্ড ছাবস্ক্ৰাইব কৰি দিব তো লগ পাইছোঁ সকলোকে মানে কি কয় বৌয়ে মানে সিমান অলপ লাজ কৰে তথাপিও বাৰু যিয়ে নহওক এতিয়া ভিডিঅ'টো আৰম্ভ কৰোঁ আৰু শেষলৈকে চাই থাকিব কি খবৰ ভোগালী বিহুৰ শুভেচ্ছা জনালো আৰু বিহু খাব মাতা সকলোকে বিহু খাব আহিবা বাটাত লাডু পিঠা নাৰিকল চব্জি আৰু কি বনাবা আমি হাঁহৰ মাংস বনাম ছাগলী বনাম মাছ মাংস কণী বনাম চব বনাম এতিয়া মই গা ধুই লওঁ আৰু গা ধোৱাৰ আগতে ফেচ পেক এটা এপ্লাই কৰি লওঁ আৰু ঘৰত যিখিনি কাম আছে সেইখিনি কৰি লওঁ তাৰপিছত গা ধুই আহি আজি কি বনাব লাগে এইবিলাক বনাম আৰু দেখাই আছোঁ আপোনালোককো মাত্ৰ গা পা ধুই আহিলোঁ পূৰা চুলি তুলি ধুই এতিয়া আহি কিনে এতিয়া ইয়াত মই পূৰা চাহ খাই আছোঁ আৰু চাহ খাই লৈ কিনে আজিৰ কামবিলাক পূৰা ষ্টাৰ্ট কৰি দিওঁ আৰু প্ৰথমতে সান্দহখিনি ভাজি ল'ম তাৰপিছত পিঠা বনাম সান্দহ ভাজি আছোঁ আৰু ইয়াত চাব পাৰে আপোনালোকে ইয়াত আছে জেঠীমা আমাৰ আৰু বিহুটো আহিলে বিহুৰ আগদিনাই আমি এইখিনি কাম কৰি ল'ম সান্দহৰ পিছত পিঠা লাৰু যি বনাম সকলোবোৰ আপোনালোকক দেখাম চাই এয়া সান্দহৰ কাৰণে চাউল ভাজি থকা হৈছে চাউল এয়া সান্দহ গুড়ি ভাজি আছোঁ আমি আৰু সকলোকে খাবলৈ মাতিছোঁ আমাৰ ঘৰলৈ এয়া চাব পাৰে ভাজি আছোঁ এতিয়া চাউলখিনি ভাজি ল'ব লাগিব তাৰপিছত আমি মিক্সিত মাৰি লওঁ এয়া সান্দহ এতিয়া মিক্সিত দি গুড়ি কৰি লওঁ আপোনালোকে সকলোৱে খাব আহিব তো এইখিনি আমি এতিয়া মিক্সিত মাৰি ল'ব লাগিব হৈ গ'ল গুড়ি আৰু এইখিনি এতিয়া থৈ দিওঁ ইয়াত এয়া আমাৰ বিনীতা বৌ ওচৰৰে বৌ মোৰ লগতে থাকে এনি টাইম বৌ কিবা এটা কৈ দিয়া হেল্ল' কি খবৰ এয়া টিকলি হাই সান্দহ চব হৈ গ'ল আৰু এতিয়া আহি গ'লোঁ ভাত খাই উঠি পিঠাগুড়ি খুন্দিব লাগিব পিঠাগুড়ি খুন্দি আহি কিনে তাৰপিছত পিঠা বনাব লাগিব তো পিঠাটোতো মেইন বস্তু বিহুৰ কাৰণে পিঠা আজি মই বনাম আৰু আপোনালোককো দেখাম কেনেকৈ বনাওঁ তো চাই থাকিব পৰিয়াল ভাত কণী ভাজি ডাল আৰু এয়া মাংস আৰু এয়া নাৰিকল ৰুকি আছোঁ নাৰিকল ৰুকি পিঠাগুড়ি খুন্দিব যাব লাগিব এইখিনি মানে সেই কৰি থৈ যাওঁ আৰু ৰুকি থৈ যাওঁ তো এতিয়া যাম বৰমাহঁতৰ ঘৰত জেঠীমা গৈছে আগত চাউলবিলাক লৈ তো তাত গৈ কিনে পিঠাগুড়ি খুন্দিব লাগিব বাবু কি খবৰ তো ঘৰ পাম আহি কিনে আৰু আমাৰ এয়া বাচ্চাবিলাকে কিবা ক'ব ইউটিউবত হাই গাইজ আৰু আপোনাৰ যদি চেনেলটো ভাল লাগিছে কমেন্ট কৰিব শ্বেয়াৰ কৰিব আৰু লগতে লাইকটো কৰি দিব আৰু সাবস্ক্ৰাইব কৰিব গাইজ তো গাইজ বাই বাই আৰু এতিয়া ঘৰত যে আছোঁ ঘৰত গৈ কিনে মই পিঠা বনাম পিঠাগুড়ি খুন্দি আহিলে মাত্ৰ বাদ দি তাৰপিছত আৰু এতিয়া ঘৰত যাওঁ যাই দেখাই আছোঁ নাৰিকল এয়া গুৰ মিঠাই আৰু ইয়াত জুই ধৰিছোঁ
গাইজ চাব পাৰে এইফালে পিঠা বনোৱা হৈ গ'ল আৰু তাৰপিছত আমি ইয়াত চিকেন পুৰি আছোঁ চিকেন ব্ৰইলাৰ মাংস এয়া কুকটো দেখাই দিওঁ নেকি কুকটোৱে কৈছে নালাগে বোলে দেখাই দিব তো এইখিনি খাওঁ আৰু আমি এতিয়া নে কি জেঠিমা এতিয়া আমাৰ পিঠা পুৰা হৈ গ'ল অঁ আজিৰ ভিডিঅ'টো বাছ এইখিনিলৈকে আছিল মানে পিঠা বনোৱাতে অলপ দেৰি হ'ব সেইকাৰণে মই পিছলৈকে আৰু ব্লগ কৰি নাথাকোঁ তো পিছত আকৌ লগ পাম অন্য এটি ভিডিঅ'ত তেতিয়ালৈকে সকলোৱে ভালে থাকক সুস্থ থাকক আৰু বিহু পূৰা এনজয় কৰক আৰু এটা ব্লগ আহিব আপোনালোকৰ মাজলৈ তেতিয়া সেইবিলাক মানে বেলেগ আইটেমৰ আৰু আজি পিঠা চিঠা বনাই দেখালোঁ আৰু লাৰু আজি বনোৱা নহ'ল কালি বনাম তো এয়াই আছিল আজিৰ দিনটোৰ ব্লগ আৰু যদি ভিডিঅ'টো চাই অলপ হ'লেও আপোনালোকৰ ভাল লাগিছে প্লিজ এটা লাইক এণ্ড চেনেলটো সাবস্ক্ৰাইব কৰি দিব আৰু এটা প্লিজ কমেন্ট কৰি দিব আৰু সকলোৱে ভালে থাকক সুস্থ থাকক তেতিয়ালৈকে বাই বাই